Hello everyone, welcome back to our YouTube channel. আশা কৰো আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰ বৰ্তমান ভাল। আজি আপোনালোকক দেখুৱাবলৈ লৈছো আমাৰ ঘৰতে তৈয়াৰ কিদৰে তৈয়াৰ কৰা হয়। আশা কৰো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে দেউতাকৰ এইফালে আমাৰ দেউতাৰ লগতে পুৰা লাগি আছে। এইফালে মই দেউতাক সুধি ৰক্ষা দিয়া নাই, গুৰ কেতিয়া হ'ব আৰু আমি ফেন গুৰ কেতিয়া খাম। আৰু এইটোৱে আমাৰ হৈছে আমাৰ সৰু পৰিয়ালটো। এইফালে বিহু দেখিছিলে মাৰ লগত ধুনীয়া ধুনীয়াকৈ লৈ গৈ আছে। আৰু এইফালে দেউতাই ফেনটো খাবৰ কাৰণে কলপতীয়া এনেদৰে দি দিয়া হয়। ময়ো আচলতে প্ৰথমে দেখা আপোনালোকে বাৰু ভাল পায়নে? কোনোবাই খাই পাইছেনে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত বেছি খাব নোৱাৰি, তথাপিও এনেদৰে মই আচলতে কৰা নাই খুৱাবলৈ। খাবলৈ কিন্তু বিৰাটেই টেষ্টি। লৰচৰ নোহোৱাকৈ থৈ দিয়া হয়। আৰু শেষত আমাৰ বিহু এয়া। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।